কৃষক উদ্যোগী কেন্দ্র রাস মহোৎসৱ উদযাপন সমিতিৰ জৰিয়তে অনুষ্ঠিত হোৱা এইবাৰ ৰাস মহোৎসৱটি উলহ মালহেৰে উদযাপন কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। ইতিমধ্যে 15 নৱেম্বৰ তাৰিখে মূল আমন্ত্ৰণ উদযাপন কৰে আমাৰ সন্মানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শেখ পুতল বিতল ছাৰে। তাৰপিছত দ্বিতীয় দিনৰ কাৰ্যসূচী দিহানামেৰে আৰম্ভ কৰা হয়। দিহানামৰ প্ৰতিযোগিতা উদ্বোধন কৰে আমাৰ নয়াপাটন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মানস পৰিতাদেৱে। তাৰপিছত সন্ধিয়া ছুপাৰষ্টাৰ প্ৰতিযোগিতা আৰম্ভ হয়। এই ছুপাৰষ্টাৰ প্ৰতিযোগিতাত প্ৰথম প্ৰাইজ পায় উত্তৰ গুৱাহাটীৰ এগৰাকী শিল্পীয়ে, আৰু দ্বিতীয় পুৰস্কাৰ পায় নলবাৰীৰ এগৰাকী শিল্পীয়ে, আৰু তৃতীয় পুৰস্কাৰ পায় টিহুৰ এগৰাকী শিল্পীয়ে। এনেদৰে আমাৰ এই মহোৎসৱটি খুব জাক জমকতাৰে উদযাপিত কৰা হৈছে। আৰু আহি আজি আমাৰ চতুৰ্থ দিন। আজি বিশেষকৈ এটি নামৰ দল, অসম বিখ্যাত নামৰ দল অনিমা বৰুৱাই আৰম্ভ কৰে। আৰু এই নামৰ দলটি উদ্বোধন কৰে আমাৰ বিটেৰৰ মনতৈ এমছেলে হেমন্ত কুমাৰ ৰাভাদেৱে। আৰু লগতে ইয়াৰ পিছতে আমাৰ ৰাভা জনগোষ্ঠীৰ বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰিব। আৰু আজিৰে পৰা হেঙুল থিয়েটাৰ আৰম্ভ হৈছে। কাইলৈ হেঙুল থিয়েটাৰ আছে। আৰু 20 নৱেম্বৰ তাৰিখৰ পৰা দুদিনীয়াকৈ কহিনুৰ থিয়েটাৰ আৰম্ভ হ'ব। আৰু 21 তাৰিখে আমাৰ ৰাস মহোৎসৱটি সামৰণি কৰিব। এই ব্যতিক্ৰমৰ কাৰণটো হ'ল যে পূৰ্বশীল অঞ্চলৰ ৰাইজে বিশেষকৈ এইবেলি যাতে ৰাস মহোৎসৱটি অধিক কালাৰফুল হয়, তাৰ কাৰণে বিশেষকৈ মূৰ্তি বা আমাৰ লাইটৰ ব্যৱস্থা এইটো এটা ভাল কৰিবৰ কাৰণে পৰামৰ্শ দিছিল। আৰু সেয়েহে এইবাৰ বিশেষকৈ মৃন্ময় মূৰ্তি আৰু কাৰেণ্টৰ মূৰ্তিৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে জনসমাগমৰ বহুলভাৱে ইয়াত হৈছে, সমাগম হৈছে। আৰু লগতে উৎফুল্লিত হৈছে এইকাৰণে যে আমাৰ যিটো কাৰেণ্টৰ মূৰ্তি আৰু যিটো আমাৰ মৃন্ময় মূৰ্তি, আৰু লগতে ইয়াত যিটো পোহৰৰ যিটো ব্যৱস্থা, জাক জমকতা, সেইটো খুবেই সুন্দৰ হৈছে। ৰাইজে ভাল পাইছে আৰু সেইকাৰণে মানুহৰ জনসমাগম এইবাৰ বৃদ্ধি পাইছে। সভা সদাৰ পদা ধূলি হিৰে তুলি